আজি দেউতাক ডক্টৰৰ ওচৰলৈ লৈ আহিলোঁ আৰু চেম্বাৰত দেউতাক চেলাইন দিয়ালোঁ। গাইছ আমি এতিয়া ফাইনেলি গৈ আছোঁ ডক্টৰৰ ওচৰত। আপোনালোকে প্লিজ ভিডিঅ'টি চাই থাকক, স্কিপ নকৰিব। পামগৈ আৰু বেছি দূৰ নাই। ফাইনেলি আমি পাই গ'লোহি চেম্বাৰ। এয়া চাওক, ছাৰ আছে, গাড়ীখন দেখিছোঁ যেন লাগিছে বাৰু। ছাৰ আছে, এতিয়া ভিতৰত সোমাম আৰু ছাৰক দেখুৱাম। চাই থাকক ভিডিঅ'টি আপোনালোকে, প্লিজ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। এতিয়া যাম ভিতৰত, চেণ্ডেলযোৰ খুলি লৈছোঁ, এতিয়া ভিতৰত গৈ আছোঁ। গাইছ কালিৰ পৰা জ্বৰ, মানে মূৰ বিষ, উঠিবই পৰা নাছিলোঁ। আজি ডক্টৰৰ ওচৰত আহিলোঁ দেখুৱাবলৈ, একেবাৰে জ্বৰৰ পৰা উঠিবই পৰা নাছিলোঁ। আজি দেখুৱাবলৈ আহিলোঁ, এয়া দেখুৱাম এতিয়া ছাৰক। গাইছ আজি ডক্টৰৰ ওচৰত আহিছোঁ, এয়া চাওক, দেউতাক চেলাইন দি থৈ আছে ভিতৰত। মই অকণমান চেকআপ কৰালোঁ, মোৰ জ্বৰ কাহ তেনেকুৱা হৈছিলে আৰু সেইকাৰণে। দেউতাক কেইদিনমান আগৰ পৰা জ্বৰ হৈ আছিলে, মানে উঠিবই পৰা নাছিলে। আৰু আজি ডক্টৰৰ ওচৰত লৈ আহিলোঁ। ডক্টৰে ক'লে টাইফইড আৰু নেম'নিয়া হৈছে বুলি। আৰু দেউতা ইমান দুৰ্বল যে চেলাইন এটাকে দিয়ালোঁ। ইয়াত দেউতা শুই আছে দেউতা এতিয়া। গাইছ ডাক্তৰক এতিয়া দেখুৱালোঁ। এতিয়া মোৰ জ্বৰ আৰু মূৰ বিষ কাহ হৈছিলে, হ'লেও একো চিন্তা নাই বুলি ক'লে ছাৰে। আৰু দেউতাক ভিতৰত চেলাইন দিয়াই হ'লোঁ। দেউতাৰ মানে কি টাইফইড আৰু নেম'নিয়া হৈছিলে বুলি কৈছিলে। দেউতাৰ তেজ পৰীক্ষাও কৰালোঁ। আৰু কাইলৈ আকৌ ছাৰে ক'লে মাতিছে, মানে ছাৰৰ চেম্বাৰলৈ আহিব লাগিব। এয়া ছাৰে এতিয়া পেচেণ্টক চেলাইন দি আছে। আজি মানে চেম্বাৰত মানুহ বহুত কম, মানে মানুহ নাই, দেউতা আৰু মই আৰু এইফালে এজন চেলাইন দি আছে। আৰু ময়ো চেক কৰালোঁ বিশেষকৈ, মই এতিয়া এনেই বহি আছোঁ। 2000 years later. ফাইনেলি শেষ হ'ব আৰু এতিয়াও আধাখিনি আছে, অলপ ৰ'ব লাগিব চাগে। ইয়াত দেউতা শুই আছে, টোপনি গ'ল নেকি। ফাইনেলি এতিয়া ওলাই আহিলোঁ। পিছত ভিনদেউ আৰু দেউতা আহি আছে, মই আগত আহিলোঁ অকণমান। A few moments later. ঘৰলৈ আহি থাকোঁতে ভাবিলোঁ বন এটাকে লৈ যাওঁ, সেইকাৰণে দোকানতে সোমালোঁ। ইয়াৰ বন এটাকে লৈ যাওঁ বুলি ভাবিছোঁ। 20 টকীয়া পইচা ইমান নাই, 20 টকীয়া এটাকে লৈ যাওঁ বুলি ভাবিছোঁ। কোনটো ব্ৰেড নিওঁ নে বন নিওঁ তাকে ভাবি বন এটাকে লৈ ল'লোঁ।